ঠিক আছে দিয়ক তেনেহলে মই মোৰ কথা আৰম্ভ নকৰাৰ আগত শুনোতে দেখোতে যেতিয়া প্ৰথম দেখিছো এটা বস্তু মন চুই গৈছে যিটো মন চুই যোৱা কথা কৈছে যেতিয়া আপোনালোকে শ্লোগান মাতিছিলে যে গাৰো কাৰ্বি লং লিভ এই লং লিভটো এই গাৰো কাৰ্বি লং লিভ যদি আমি আগৰ প্ৰতি মাতি থাকিলেহেঁতেন আজি কোনোবা বহিৰাগত লোকসকলে যেন আহি পেলাই বোলে কোনোবা ডিমাচাৰ চুলি টানি পেলাই যে ৰাস্তা চুচৰাই লৈ যাব আমাক যে কণ্ডেম কৰিব আমাক ঠাট্টা কৰিব তেওঁলোকে সেইটো নকৰাকৈ 1000 বাৰ চিন্তা কৰিবলগীয়া হ'লহেঁতেন আৰু আজি যে আমি সেই আৰম্ভ কৰিছো যে গাৰো কাৰ্বি লং লিভ এই লং লিভ সদায় হৈ থাকিব লাগিব এই লং লিভ সদায় হৈ থাকিব গাৰো কাৰ্বি লং লিভ গাৰো কাৰ্বি লং লিভ ট্ৰাইবেল ইউনিটি লং লিভ শিখ সিদ্ধু লং লিভ কাৰ্বি আংলং লং লিভ যেহেতু এই আজি আন্দোলন সেই একতা সেই একমাত সেই ঐক্য সেইটো মাত্ৰ আৰম্ভণিহে এইটো দিস ইজ জাস্ট আ বিগিনিং বহুতখিনি আমি কৰিবলগীয়া আছে যাবলগীয়া আছে দেখুৱাবলগীয়া আছে শুধৰাবলগীয়া আছে there's lots of things to be rectified and we have to be rectified আমি এই বস্তুটো শুধৰাবলগীয়া বহুতখিনি আছে গেপ আমাৰ মাজত গেপ ক'ত হৈ আছে আমি কেতিয়াও আমি এক লোক হৈ পেলাই আমি কাৰ্বি গাৰো কেতিয়া লং লিভ কেতিয়াবা মাতিছো নেকি আমি মাতিছো we haven't been কেতিয়া আমি মাতাই নাই কেতিয়া আমি তেওঁলোকৰ ৰাজপথত কেতিয়া আমি আন্দোলন কৰাই নাই নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে নিজৰ ভূমিৰ কাৰণে ট্ৰাইবেল ৰাইটছৰ কাৰণে যে আমি গাৰো কাৰ্বি বোলে এক হৈ গৈছে মাত মাতিছে গাৰো ট্ৰাইবেল লং লিভ বা ট্ৰাইবেল লং লিভ এই কথা কেতিয়া আমি কোৱা নাছিলো বা মাতা নাছিলো কিন্তু আজি গাৰো কাৰ্বি বা ডিমাচা বড়ো যিমানখিনি খিলঞ্জীয়া সকলে আজি এক হোৱা মানে আজিৰ পৰা কোনোবা যে নন ট্ৰাইবেল কোনোবা যে বহিৰাগত লোকসকল যে ইয়াত আহি পেলাই যে আমাক দমন কৰিব আমাক যে ঠাট্টা কৰিব আমাক মাৰপিট কৰিব আমাৰ যিটো শিক্ষিতুল যিটো এৰিয়াত এওঁলোকে না আহি পেলাই না বিজনেছ কৰিব পাৰে না মাটি কিনিব পাৰে না ইয়াত বসবাস কৰিব পাৰে এওঁলোকে যে ইয়াত আহি পেলাই যে আমাক ইয়াত মাৰপিট কৰে তেজ পৰাই আমাক দমদমনি কৰে এই বস্তু আজিৰ পৰা এওঁলোকে আৰম্ভ কৰাৰ আগত এওঁলোকে 1000 বাৰ চিন্তা কৰিব লাগিব ট্ৰাইবেল সকলক হাত উঠাবৰ আগত ট্ৰাইবেল সকলক বেয়া চকুৰে চোৱাৰ আগত ট্ৰাইবেল সকলক বেয়া কথাৰে ঠাট্টা কৰা নিন্দা কৰাৰ আগত এওঁলোকে 1000 বাৰ তেওঁলোকে চিন্তা কৰিব লাগিব আজিৰ পৰা এইটো হৈছে আমাৰ ট্ৰাইবেল সকলৰ এটা ক্ষমতা সেইকাৰণে আজি তৰাদেৱীৰ আজি অসমীয়া ভাষীসকলে আছামী স্পিকিং সকল তেওঁলোকে এটা প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে দাঙি থৈছে আজি গাৰো সকলে আৰু কাইলৈ ডিমাচা বড়ো কাৰ্বিৰ যিমান খিলঞ্জীয়া আছে সেই খিলঞ্জীয়া সকল আজি এক হ'ব গৈ আছে আৰু খিলঞ্জীয়া সকলে যদি এক হৈ যায় কোনো নন ট্ৰাইবেল বহিৰাগত লোকসকলে ইয়াত আহি পেলাই যে আমাক আমাৰ ভূমিবোৰ আমাৰ পলিটিকেলি সোশিয়েলি কালচাৰেলি গোটেই ৰাইটবোৰ আমাক স্নেচ কৰিব লৈ যাব সেই অধিকাৰটো কেতিয়াও তেওঁলোকে ল'ব নোৱাৰিব সেইটো আৰু কৰিব নোৱাৰিব সেইকাৰণে মই বড়ো সম্প্ৰদায় সকলক মই থেংক ইউ বুলি নকওঁ আমাকো থেংক ইউ বুলি ক'ব নালাগে আপোনালোকে কাৰ্বিলত বসবাস কৰিছে নিজক কাৰ্বি আংলঙৰ মাতৃভূমি হিচাপে নিজক স্বীকৃতি দিয়ক নিজক ৰিকগনাইজ কৰক কাৰ্বি আংলঙত যি অধিকাৰ লাগে যি লাগে আপোনালোকে মন খুলাৰে খুঁজক বিচাৰক যে আমাক সেইটো লাগে গাৰো সম্প্ৰদায়ক আমাক কি লাগে অপেনলি কওক অপেনলি মাত মাতক আৰু গাৰো সম্প্ৰদায়ৰ যি অসুবিধা হৈ আছে যি লাগে ক'ত আমি কেতিয়াও গাৰো কাৰ্বি সকলে আমি এক মাত কেতিয়াও মাতা নাই কেতিয়াও আমি এটা আলোচনা আজি বৈঠকত আজিলৈকে আমি জাতিক লৈ পেলাই কেতিয়াও আমি আলোচনা কৰা নাই কিন্তু আজি সেই আলোচনা কৰা আজি এই পৰ্যায়লৈকে আহিছে যিহেতু আপোনালোকে কেতিয়াও চিন্তা কৰিব নালাগে এইটো যে এটা কাৰ্বি আংলঙত ঘটনা ঘটাৰ কাৰণে যে কাৰ্বি সকলে যে আমাক বিচাৰিছে সেইটো কেতিয়াও আপোনালোকে নাভাবিব এই কথাটো আসলে আমি কেতিয়াৰ পৰা আমি আসলে আমি একেটা কোঠাত একেটা স্থানত একেটা মঞ্চত আমি বহি পেলাই আলোচনা কৰিব লাগিছিল কিন্তু আমি দুৰ্ভাগ্য যে